খাৰু কিমানকৈ হয়? হাই গাইজ, মই এতিয়া আছোঁ ফেঞ্চি বজাৰত আৰু আপোনালোকে চাগে দেখিয়ে আছে ইনষ্টাগ্ৰামত ভাইৰেল খাৰু দোকানখন, তাতে গৈ আছোঁ। তো লেটছ গ'। আনিছা, তুমিও খাৰু কিনিবা নেকি? অ'কে লেটছ গ'। খাৰু কিমানকৈ হয়? এয়া হৈছে আমাৰ প্ৰথমখন দোকান। তাতে মই ভাবিছিলোঁ যে এখনে দোকান হ'ব চাগে, বাট তাতে 3খনমান দোকান আছে খাৰুৰ দোকান। চবতে ছেম ডিজাইনৰো পাব, বেলেগ বেলেগ ডিজাইনৰো পাব। বহুত বেছি ধুনীয়া আছিল আৰু দামবোৰো ইমান বেছি নহয়, 100ৰ পৰা ষ্টাৰ্টিং। এইবোৰ দেখিছেনে? 100 ৰুপিজ, 12টা পিচ 100 ৰুপিজ। আৰু গ্লাছ বেংগলছবোৰ বেছি ধুনীয়া আছিলে। মোক পিংক কালাৰৰ একচুৱেলি বেংগল লাগিছিল, সেইকাৰণে পিংকে চাই আছোঁ মই গোটেই ভিডিঅ'টোত। আৰু বাকী খাৰুবোৰ দেখাই দিছোঁ বাৰু আপোনালোকৰ কাৰণে। আপোনালোকে নিশ্চয় এবাৰ যাব পাৰে। ছোৱালী মানুহতো খাৰু বিৰাট বেছি ভাল পায় ন, তো এতিয়া ৱেডিং ছিজনত আপোনালোকে খাৰু কিনিব পাৰে। এয়া দেখিছেনে? এইটো 100 হয় বক্সটো। এয়া দেখিছেনে গাইজ? মই অকল পিংক কালাৰ খাৰুৱে মেইনলি ট্ৰাই কৰিছোঁ, কাৰণ মোক পিংক কালাৰ খাৰুৱে লাগিছিল। ফাইনেলি এইযোৰ খাৰু মই চিলেক্ট কৰিলোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। মোৰতো বহুত বেছি ধুনীয়া লাগিছে। তাতে ইমান খাৰু উভৈনদী দেখি মই অধিক মাছত বগলী কণা হৈ গৈছোঁ। আৰু আনিছাও পাৰ্পল কালাৰ খাৰু লৈ লৈছে। আপোনালোকৰ কোনযোৰ খাৰু ভাল লাগিছে জনাবচোন। এণ্ড তাইৰ খাৰুযোৰ মোৰ ৰেকৰ্ড কৰা নহ'ল। এয়া মোৰ খাৰুযোৰ। মোৰ বহুত বেছি ভাল লাগিছে এইখিনি জেগাত আহি। দোকানকেইখন জেল ৰোডৰ ফালে আছে। নিৰ্মল ষ্ট'ৰটো দেখিছে নহয়, তাৰে একদম অপজিটতে আছে আহমেদ বিল্ডিঙত। 3খন দোকান একেলগে আছে। মই এড্ৰেছটো ধুনীয়াকৈ দেখাই দিছোঁ। আপোনালোকেও নিশ্চয় এবাৰ যাব, আৰু যদি গৈছে মোক কমেণ্টত জনাবচোন। আশা কৰোঁ ভিডিঅ'টি ভাল পালে আৰু হেল্পফুল পালে। নেক্সট ব্লগত লগ পাম। তেতিয়ালৈ বাই, টেক কেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই।